তোৰ ঘৰটো বিহু খাবলৈ মাত 31ৰ পৰা মাঘ বিহুলৈকে আমাৰ ঘৰতে খাই আছে মাত আৰু যাবি আকৌ বিহু কি নিমন্ত্ৰণ দিয়ে নি যেতিয়াই মন যায় তেতিয়াই যাবি ঠিক আছে তেতিয়াহ'লে কাইলৈ যাওঁ না 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 কাইলৈ তই নাযাবি চা 31ৰ পৰা মাঘ বিহুলৈকে গাহৰি মাছ খাই খাই মোৰ পেটটো একেবাৰে বেয়া হৈ গ'ল বুজিছ কাইলৈৰ পৰা মই মানিমুনি নেমু চেপি ভাত খাম বুলি ভাবিছোঁ তোক মই কথা দিছোঁ তোক মই গাহৰি তাৰপৰা বৰালি মাছ দি ভাত এসাঁজ তোক খুৱামেই তেতিয়াহ'লে যাম কেতিয়া ৰাম তোক তেতিয়াহ'লে সঁচা কথাটো কৈ দিছোঁ মই কালি গাহৰি পোৱালি এটা আনিলোঁ সেইটো ডাঙৰ হওক আৰু বৰালি মাছ এই পৰহি মেলিছোঁহে পুখুৰীত দেই ডাঙৰ হওক আৰু ভাত সাঁজ খায়ো ভাল পাবি তেতিয়া